নমস্কাৰ বন্ধুসকল, কি খবৰ? গুড মৰ্ণিং। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। তো ঠাণ্ডা পৰিছে, অলপ দেৰিকৈ ওলাইছোঁ। আজিতো ৰ'দটো ওলাইছে বা অলপ ভাল লাগিছে, ৰ'দটো ওলালে ভাল লাগে। বৰ ঠাণ্ডাত মানে চৰ্দি অলপ লাগি আছে ন, অলপ দিগদাৰ হৈ যায়, অলপ বেছি হ'ব নিচিনা লাগি যায়। তো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। মোৰ বাচন্তিখন লৈ লৈছোঁ আৰু এতিয়া টিং বজাই ঘূৰিব লাগিব আৰু ক'ত যাম আৰু। তো বন্ধুসকল, আহিছোঁ মানে ফাৰ্মাচীলৈ কাহৰ দৰৱ এটা নিবলৈ, আৰু লোৱা হৈ গ'ল। পিছে দৰৱটো এইটো ল'লোঁ, জিত ভাল বুলি কোৱা নিছোঁ দৰৱটো, কাহৰ দৰৱটো সেইটো ল'লোঁ। আৰু আপোনালোকক ভাবিছোঁ দেখাওঁ, ডাঙৰ ফাৰ্মাচী এখন আছে, আৰু পিছে মই ডাঙৰ ফাৰ্মাচীখনৰ পৰা লোৱা নাই, তাৰ ওচৰতে থকাখনৰ পৰা ল'লোঁ। মিট্টাল ফাৰ্মাচী নাম নিশ্চয় আপোনালোকে শুনিছে। তো যিকোনো দৰৱ মানে লাগতিয়াল, আপোনাৰ যিকোনো দৰৱ বেলেগ সৰু সুৰা ফাৰ্মাচীত যদি নাপায়, তিনিচুকীয়াত আহি ইয়াত ল'ব পাৰে। আৰু এই ৰোডটোৰ নাম আছিলে আছাম ট্ৰাংক ৰোড বুলি আছে, আপোনাৰ গুগল মেপত চালেও তেনেকৈ ওলাব। তো মই গুগল মেপত চাই কিনে আপোনালোকক ক'লোঁ ৰোডটোৰ নাম, আৰু গুগল মেপত ফাৰ্মাচীখনৰ ডিটেইলছটো আছে, ক'ত আছে। তো চাই কিনে আহিব পাৰে। যিকোনো দৰৱেই পায়, মানে আয়ুৰ্বেদিকৰ দৰৱো আপোনালোকে লাগিলে ইয়াৰ পৰা ল'ব পাৰে। আৰু বহুত ডাঙৰ, মানে এখন কি ক'ম আৰু, বহুত ডাঙৰ ফাৰ্মাচী, যিকোনো দৰৱ পাব আপুনি। তো আহিলে ইয়াত ঘূৰি ফুৰিব দৰকাৰ নাই, আৰু আৰামছে লৈ ল'ব পাৰে। তো আপোনালোকক দেখাম মই ফাৰ্মাচীকেইখন দেখাই আছোঁ। মিট্টাল ফাৰ্মাচীটো মেইন, বহুত ডাঙৰ, তিনিচুকীয়াৰ ভিতৰতে মানে ডাঙৰ ফাৰ্মাচী হয় এখন। তো কিবা দৰৱ লাগিলে নিশ্চয় আহিব, আপোনালোকে বিচাৰি ফুৰিব দৰকাৰ নাই বেলেগত, য'তে ত'তে নাপালে ডাইৰেক্ট আহি যাব ইয়াত। ট্ৰাংক ৰোড বুলি কয়, এইটো ষ্টেচন ৰোডটো আৰু এই STC বাছ ষ্টেণ্ডত ওলাবগৈ পাৰে অলপ আগতে। তো আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু এইখনেই হৈছে মিট্টাল ফাৰ্মাচী, আৰু তাৰ ওচৰতে আৰু এখন ফাৰ্মাচী আছে, দুখন ফাৰ্মাচী আছে, এখন বন্ধ আছে বৰ্তমান। আৰু এইফালে আছে STC বাছ ষ্টেণ্ডটো। তো এইখনেই হ'ল বন্ধুসকল। ভিডিঅ' আৰু শ্বুটিং কৰা নহ'লে সেইদিনাখন, এতিয়া মানে ঘৰ আহিলোঁ, ঘৰৰ পৰা এতিয়া বনাইছোঁ আৰু ভিডিঅ'। তো চাই থাকক। ঐ বা কি কৰিছা তুমি? কি কৰিছা? নপৰা কি লাগে? এইটো নিদিওঁ মই। গান এটা গাই দিয়াচোন, লম্বিয়াৰে গাই দিয়া। এইটো নিদিয়ে, লম্বিয়া গাই দিয়া। নোগোৱা? আৰে লম্বিয়া গাই দিয়া না তুমি, লম্বিয়াৰে গাই দিয়াচোন, গাই দিয়া আকৌ। নোগোৱা? জানে মেৰি গাই দিয়া, জানে মেৰি জানে মন গাই দিয়া। পোৱালি দেখিছে, পুৰা খেলিছে, ৰাতিপুৱা ৰ'দটো ওলাইছে আৰু ধুনীয়াকৈ এইফালে। আৰু ধান কাটি শেষেই হ'ল। তো বন্ধুসকল, ঘৰ আহিলোঁ, মানে মোৰ ঘৰ হৈছে বৰহাট বৰপথাৰ গাঁও। তো যিবিলাকে নতুনকৈ আহিছে হয়তো চিনি নাপাব পাৰে, সেইটো কাৰণে কৈ দিছোঁ। আৰু
তো এনেইতো থকা হয় তিনিচুকীয়াত আৰু তো বন্ধুসকল আমি বৰ্তমান গৈ আছোঁ মানে সোণাৰীলৈ আৰু সোণাৰীত আছে মিটিং তো মিটিং শুনিবলৈ বুলি গৈ আছোঁ আৰু মিটিং শুনাৰ লগতে মানে যিবিলাকৰ আমাৰ লোন লোৱা আছিলে মানে তো লোন লোৱা মানে যিবিলাক ধৰি লওক বন্ধন গোট আৰু কিবা এনেকুৱা গোটৰ লোন লোৱা থাকে যে তেনেকুৱা গোটৰ পৰা লোন লোৱা আছিলে আৰু লোনটো দিয়া হৈ গ'ল কমপ্লিট হৈ গ'ল কিন্তু চৰকাৰৰ ফালৰ পৰা তো মাজতে কৈছিলে 50,000 টকা দিয়া কথা আছিলে সেয়াৰ কিবা এটা খেলি মেলি হৈছিলে মাজতে তাৰপিছত আকৌ এতিয়া ওলাইছিলে 25,000 টকা দিয়াৰ কথা তো তাৰ কাৰণে মিটিং আছিলে তো 25,000 টকা চেক দিব বুলি কৈছিলে আৰু তাকে আৰু মিটিঙলৈ গৈছিলোঁ আৰু চেকো দিব বুলি কৈছিলে তো তাকে গৈ আছোঁ আৰু চাই থাকক আৰু কৈ আছোঁ কি হ'ল ঘটনাটো বন্ধুসকল কোনোবা যদি নতুনকৈ মোৰ চেনেলটো চাই আছা তো পাৰিলে ছাবস্ক্ৰাইব কৰি দিবা লাইক শ্বেয়াৰ নকৰিলেও মানে কমেণ্ট এটা দি দিবা আৰু কমেণ্টটো দিলে ভাল লাগে মনটো তো চাই থাকক তো চক বন্ধুসকল চেক নিবলৈ অহা মানুহ কিমান হাজাৰ মানুহ হৈছিলে মানুহে আৰু কি ক'ম তো প্ৰত্যেকে মানে আৰু 25,000 টকা পাম বুলি সেইটো আশাতে আহিছিলে আৰু চৰকাৰতো জানেই আৰু তাতৰ চিষ্টেমেই বেলেগ 25,000 টকা সাহাৰ্য দিছে হয় দিয়াৰ লগতে আৰু জানেই আৰু মিটিঙত কি কথা ক'ব আৰু তেনেকুৱাই আৰু ভাষণ শুনি বাৰু ভালে লাগিলে কিন্তু চাই থাকক কিন্তু এটা আছে আৰু তো বন্ধুসকল কিন্তু এটা আছে বুলি ক'লোঁ যে আৰু সেই কিন্তুটো কি তাকে কৈছোঁ চেক দিয়া কথা আছিলতো হয় কিন্তু চেকো পালোঁ নাই পোৱা বুলি নকওঁ চেক পালোঁ আমি পালোঁ মানে আমাৰ লগত যি গৈছিলে আৰু যিমান মানুহ গৈছিলে সকলোৱে চেক পালে কিন্তু 25,000 টকা যে দিছোঁ বুলি কৈছে চৰকাৰে ভাষণটোতো তেনেকৈয়ে কোৱা আছিলে 25,000 টকা দিয়া হৈছে এইটো পইচাটো কেনেকুৱা মানুহক দিয়া হৈছে আৰু মানে কি কামত খটাব লাগে এইটো পইচা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে বুলি মানে এনেই খৰচ কৰিলে নহ'ব ন টকা দিছে তেনেকৈ কিবাকিবি ভাষণটো ধুনীয়াকৈ দিছিলে কিন্তু প্ৰায় মানুহে 25,000 টকা পোৱা নাই প্ৰায় মানে 100ৰ ভিতৰত 80% মানুহে চাগে পোৱা নাই আৰু আমন্ত্রণ আছে সুমিতা রানী রয় ছয়টা জিলা পরিষদের সভানেত্রী বন্তি পূর্ণা করে এই গ্রহণ কৰিব বন্ধুসকল আমি কিমান হাজাৰ টকা মই বেলেগ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ মানে সেই ভিডিঅ'টোতে জনাম আৰু তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিলোঁ বৰ ভাগৰো লাগিলে আৰু বনাই নাথাকোঁ তো বাই আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত জয় মঞ্চলৈ আমাদের দীপ্তি সোণোৱাল